Hello friends, কি খবৰ? মই আয়ুষ আপোনালোকে চাই আছে MLD Creation ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত মাতুৰ ফোনত মিশ্ৰই ফোন কৰিছিল আৰু তেতিয়া মাতুৰ দেউতাকে ফোনটো ৰিসিভ কৰিছিল আৰু তেতিয়া কৈছিল কোনো কেছ চেছ নহলে ফোন আহিলে আচৰিতে হও বুলি কৈছিল আৰু তেতিয়া মিশ্ৰই কেছৰ কাৰণে ফোন কৰিছো বুলি কৈছিল আৰু তেতিয়া ক'ব তো ৰাহুলৰ ককায়েকৰ এগেইনষ্টত কেছ দিবি তাকো মিশ্ৰৰ দৰে দামী উকিল লৈ আৰু তো এইবিলাক কৰি ভাল কাম কৰা নাই এইবিলাক কৰাৰ আগত এবাৰ ভালদৰে জানি ল'ব লাগিছিল বুলি কোৱা দেখিবলৈ পাইছে আজিৰ খণ্ডটোত মাতু বাজাজৰ ওচৰলৈ যাব আৰু ৰাহুলৰ দাদাক আৰু বয়েকৰ সম্পৰ্কটো কেনেকুৱা বুলি সুধিব আৰু ৰাহুলৰ দাদাকে বয়েকক আগতে মাৰপিট কৰিছিল নেকি সুধিব আৰু ক'ব তুমি মোক যিখিনি কথা কৈছিলা সেই কথাবিলাক সঁচা আছিল নে মিছা আছিল সুধিব আৰু তেতিয়া বাজাজে ক'ব প্ৰতিটো কথাতে মতা মানুহৰ দোষ নাথাকে কেতিয়াবা মাইকী মানুহৰ দোষ থাকে সেইটো মানি লওক বুলি কোৱা দেখিবলৈ পাব ইফালে আকৌ ৰাহুলৰ দেউতাক চন্দনাৰ ওচৰত যাবলৈ ওলাব আৰু তেতিয়া ৰাহুলৰ মাকে চন্দনাৰ ওচৰত কিয় যায় বুলি সুধিব আৰু তেতিয়া দেউতাকে একো নোখোৱা দেখি মুখৰ ফালে চাই কওক কিয় তাত যাব ওলাইছে বুলি ক'ব আৰু তেতিয়া চন্দনে যে ডাঙৰৰ ওপৰত কেছ দিছে আৰু তাৰ কাৰণে যে ডাঙৰ পলাই আছে কেছটো উঠাবৰ কাৰণে চন্দনাৰ ওচৰত যাও বুলি কোৱা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত ৰাহুলৰ মাকে চন্দনাক ফোন কৰিব আৰু কেছটো উঠাই ঘৰলৈ উভতি আহিবলৈ ক'ব আৰু তেতিয়া চন্দনাই বেয়াকৈ ক'ব আৰু ফোনটো কাটি দিব এতিয়া বাৰু মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ